এফালে লকডাউন আনফালে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি যোগান বিভাগৰ বৰমূৰীয়াসকলে দাবী কৰি আহিছে মূল্য বৃদ্ধি হোৱা নাই কিন্তু এয়া কি নে এই অকল বনিয়াই নিজে বস্তু মূল্য নিৰ্ধাৰণ কৰে নে যোগান বিভাগৰ বিক্ৰী হৈ গৈছে এই অকল দিন টকাটো বনিয়াৰ হাতত 60 টকা এটা মানে পাৰ কেজি 8 টকাকে বাঢ়িছে তাৰপিছত আৰু মগুৰ দালিটো বাঢ়ি আছে আলু দাম কমিছে আলু দাম কমিছে চেনি চিনিও দাম বঢ়া নাই মানে মচুৰ দাইলো বাঢ়িছে ঠিকে আছে আৰু চাউলৰ দাম ঠিক আছে চাউল এইটো বিপিটিটো লকডাউনৰ আগত কিমান আছিলে আগত আছিলে আপোনাৰ 36 মানে লকডাউনৰ আগত 900 টকামান আছিলে 900 টকা আছিলে এতিয়া কিন্তু 1050 টকা লৈ আছে 1050 টকা মানে বহুত বাঢ়িছে কিন্তু চৰকাৰে কৈ আছে বঢ়া নাই और तो दादा गाड़ी दिन लगी फाइट ना যোগান বিভাগে বাৰম্বাৰ দাবী কৰি আহিছে যে মূল্য বৃদ্ধি কোনো বস্তুতে হোৱা নাই কিন্তু আমি যিসমূহ পাইকাৰী দোকানত আজি তদন্ত কৰিছিলোঁ তদন্তত কিন্তু পাইকাৰী দোকানসমূহে কৈছে যে মূল্য বৃদ্ধি হৈছে এতিয়া যোগান বিভাগে এইসমূহ পাইকাৰী দোকানৰ ওপৰত কিবা ব্যৱস্থা ল'বনে সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব